বৰ গৰম পৰিছে, ধুমকটি ওলোৱা নিচিনা কেতিয়াবা ওলাওঁ চেনেলটোত। গতিকে আজিও আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ। বৰসভা ভাওনা উপলক্ষে গাঁৱলৈ আহিছিলোঁ, কিন্তু ভাওনা তেনেকৈ চোৱা নহ'লে। এই চিঞৰ বাখৰ নকৰহঁত। আৰু এটা বিশেষ উদ্দেশ্য লৈ আহিছোঁ। উদ্দেশ্যটো কি আপোনালোকে গম পাব ভিডিঅ'টো যদি চাই থাকে। আৰু আপোনালোকক দেখাই থাকিম ভিডিঅ'টো। বহুত দিনৰ মূৰত আহিছোঁ আৰু নতুন পৰিকল্পনা লৈ আছোঁ। চেনেলটোৰ জৰিয়তে কিবা কিবি নতুন উপহাৰ দিবলৈ চেষ্টা কৰিম। গতিকে এয়া অকণ চাই থাকিব। আমাৰ লগৰে চুবনো কিবা এটা একো নকয় বোলে, আকৌ দেখুৱাওঁ বুলি কৈছে, একো নকয়। গতিকে চাই থাকিব, বেছি দীঘলীয়া নকয়। এনেও মোৰ থপৰত আপোনালোকে বেছি সময় চাই হজম কৰিব নোৱাৰে। গতিকে দেখাই আছোঁ, কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। চাই থাকিব। AS অসম, অসম নহয় অসম, মানে AXOM। ধন্যবাদ। পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি সম্বৰ্ধনা কাৰ্যসূচী আমি বাসগৃহত আহি আজি প্ৰদান কৰিলোঁ, সেই সম্বৰ্ধনা কাৰ্যসূচী আমি ইমানটা সামৰণি মাৰিছোঁ। ধন্যবাদ। তাৰপিছতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম আৰু ইয়াৰ এক নং ইকৰাণী গাঁৱৰ যুৱকসকলে আমি পৰিকল্পনা কৰিছিলোঁ কেইবছৰমান পূৰ্বে এটা ইউটিউব চেনেল খোলাৰ। AS অসম নামেৰে এটা ইউটিউব চেনেল খুলিছিলোঁ, আৰু তাৰ লগতে সংযোজিত হ'ল আন এটা চেনেল পৰাগ শইকীয়া ব্লগছ। আৰু এই দুইটা চেনেলৰ তৰফৰ পৰা আমি পোনপ্ৰথমবাৰৰ বাবে আমি ইকৰাণী গাঁৱৰ যুৱকসকলে এই প্ৰায় হাতত লৈছোঁ। আৰু এই বছৰ চলিত বৰ্ষৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰাৰ মানসেৰে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে আমি অলপ মৰম যাচিবলৈ চেষ্টা কৰিছোঁ, শুভেচ্ছা যাচিবলৈ চেষ্টা কৰিছোঁ। তদুপলক্ষে আমাৰ গাঁৱৰে শ্ৰী পূৰ্ণিমা দাসে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ আমালৈ গৌৰৱ কঢ়িয়াই আনিলে। আৰু সেই উপলক্ষে আমি অলপ মৰম যাচিবলৈ তেখেতৰ বাসগৃহত উপস্থিত আছোঁ। আৰু মাতৃ আছে আমাৰ সৈতে, আৰু পূৰ্ণিমা আমাৰ সৈতে উপস্থিত আছে। অশেষ কষ্টৰ বলেৰে, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত পূৰ্ণিমাই এটা ভাল ফলাফল আমাৰ সমগ্ৰ গাঁওবাসীয়ে উপহাৰ দিলে, আৰু তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আৰু সেই উপলক্ষে আমি অলপ মৰম যাচিবলৈ আহিছোঁ। আৰু তাৰ প্ৰাকখনত আমি আমাৰ AS অসমৰ পৰাগ শইকীয়া চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ পৰাগ শইকীয়া চেনেলৰ স্বত্বাধিকাৰী পৰাগ শইকীয়াক মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমাৰ কেইদিনমান শব্দ আমি যুগুত কৰি এখন মানপত্ৰ তৈয়াৰ কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ। সেই মানপত্ৰখন মই এই মুহূৰ্তত পাঠ কৰি দিবলৈ ওলাইছোঁ। মানপত্ৰখন হৈছে AS অসম আৰু পৰাগ শইকীয়া ব্লগছৰ পৰিয়ালৰ তৰফৰ পৰা শ্ৰীমতী পূৰ্ণিমা দাসলৈ আন্তৰিক অভিনন্দন। সেই আলোকসন্ধানী জ্ঞানৰ আলোকেৰে আলোকিত কৰি তুমি গৌৰৱ কঢ়িয়াই আনিলা আমাৰ অঞ্চলটিলৈ। দৃঢ়তা, একাগ্ৰতা আৰু কঠোৰ অধ্যৱসায়ৰ বলত তুমি এখোজ আগুৱালা সফলতাৰ শীৰ্ষলৈ। 2022-23 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কেৰে উত্তীৰ্ণ হৈ তুমি আমাৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিলা। এই মধুময় ক্ষণত আমাৰ তৰফৰ পৰা তোমালৈ একাজলি আশীষ আৰু অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাধাৰ প্ৰাচীৰ ভাঙি আৰোহণ কৰা শীৰ্ষতকৈও শীৰ্ষলৈ আমাৰ সকলোৰে আশীৰ্বাদ তথা মৰম সদায় থাকিব তোমাৰ লগত। সৎ পথেৰে অতিক্ৰম কৰি এজন সৎ নাগৰিক হৈ সদায় আমাক তথা আমাৰ অঞ্চলটিলৈ এমুঠি গৌৰৱ কঢ়িয়াই আনিবলৈ ঈশ্বৰে তোমাক শক্তি দিয়ক। অনাগত জীৱনত তুমি জিলিকি থকা উজ্জ্বল নক্ষত্ৰৰ দৰে সততা তোমাৰ জীৱনৰ মূল পৰিচয় হৈ ৰওক। AS অসম আৰু পৰাগ শইকীয়া ব্লগছৰ লগতে সমূহ গাঁওবাসীয়ে তোমালৈ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মৰমেৰে AS অসম আৰু পৰাগ শইকীয়া ব্লগছৰ হৈ ঐশ্বৰ্য শইকীয়া, গৌতম দত্ত, ঐশ্বৰ্য বৰা, শুভম চাহু, পৰাগ শইকীয়া, পিংকু বৰা, শান্তনু দত্ত, দীপ বৰা, পাৰ্থ শইকীয়া, শশাংক শইকীয়া আৰু সমূহ পৰিয়ালবৰ্গই আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মানপত্ৰখন প্ৰদান কৰিবলৈ আমাৰ পৰিয়ালৰ সক্ৰিয় সদস্য শুভম চাহুক মই অনুৰোধ জনাইছোঁ। আৰু আমি যিহেতু এই পদক্ষেপ প্ৰথমবাৰৰ বাবে হাতত লৈছোঁ, গতিকে এটি ক্ষুদ্ৰ উপহাৰ আমি নৱজ্যোতি হাজৰিকাক অনুৰোধ জনাইছোঁ এটি সৰু উপহাৰ আগবঢ়াবলৈ পূৰ্ণিমালৈ।
গতিকে আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পূৰ্ণিমাৰ এই সাফল্য ইয়াতে সীমাবদ্ধ নাথাকি অহা বছৰ আচলতে 2 বছৰৰ পিছত যি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হ'ব সেই পৰীক্ষাত যাতে শীৰ্ষতকৈ শীৰ্ষস্থান দখল কৰি আমাৰ অঞ্চলটিক আৰু বেছি গৌৰৱময় কৰি তোলে, আমালৈ বেছি আচলতে সুখ্যাতি কঢ়িয়াই আনে আমাৰ সমগ্ৰ অঞ্চলটিৰ বাবে। তদুপলক্ষে আমি পৰাগ শইকীয়া বা AS অসম পৰিয়ালৰ হৈ আমাৰ যিসকল কৰ্মকৰ্তা আছে সকলোৱে আমি যুৱকবৃন্দই বা আমাৰ পৰিয়ালৰ সৈতে যিসকল যুৱক যুৱতী আমাৰ সৈতে জড়িত হৈ আছে আমাৰ এই দুটি চেনেলৰ সৈতে আমি যিহেতু এটা নতুন পুলি ৰুইছোঁ, এই পুলিটো আমি বটবৃক্ষ কৰিবলৈ আমাৰ কিছু সময় লাগিব, আপোনালোকৰ মৰম লাগিব, আশীৰ্বাদ লাগিব। গতিকে আমি অনাগত সময় ইয়াতকৈ ভাল পদক্ষেপ হাতত ল'ম। পূৰ্ণিমালৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে পূৰ্ণিমাই অনাগত সময়ত এটি ভাল ফলাফল ইয়াতকৈও 2 গুণ বা 3 গুণ ভাল ফলাফল আমাক প্ৰদান কৰি আমাক যাতে আনন্দিত কৰি তোলে তাৰ বাবে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ সম্বৰ্ধনা অনুষ্ঠান আমি ইমানতে মই ডন বস্কো হাইস্কুলৰ পৰা মেট্ৰিকুলেশ্যন পাছ কৰিছোঁ আৰু মোৰ পাৰ্চেণ্টেজ 84.5%। মোৰ সফলতাৰ আঁৰত চবতকৈ পোনপ্ৰথমত মোৰ মা আৰু লগতে মোৰ পৰিয়াল আৰু সকলো গাঁওবাসী আৰু লগতে মোৰ স্কুলৰ টিচাৰ্ছ এণ্ড অলছ' মোৰ ফ্ৰেণ্ডছৰ বহুত হেল্প আছে। মই ফৰ লাইফ টাইম থেংকফুল থাকিম কাৰণ এইটো যোনটো এপ্ৰিচিয়েশ্যন মই পাইছোঁ দুয়োটা চেনেলৰ পৰা সেইটো মোৰ কাৰণে বহুত ভেলুৱেবল হয় কাৰণ কম মাৰ্কছ পালে বা মোৰ পাৰ্চেণ্টেজ ইমান হাই নহ'লেও কিন্তু মোক এপ্ৰিচিয়েশ্যন দিছে বা যোনটো ৰেচপেক্ট দিছে হয়তো সেইটো নেপালোঁ হয়। পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ যি সম্বৰ্ধনা কাৰ্যসূচী আমি বাসগৃহত আহি আজি প্ৰদান কৰিলোঁ সেই সম্বৰ্ধনা কাৰ্যসূচী আমি ইমানটা সামৰণি মাৰিছোঁ। তাৰপিছতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা কৰিম আৰু